হয় কি জনাব ভেছপা স্কুলৰ ৰিজাল্ট কেনেকুৱা? হয় হয় ৰজনীগন্ধা মই উপস্থিত আছো আজি ভেছপা স্কুলত যি নেকি এটা কেটিএম নামৰ ল'ৰা এটা যি বাহত তলে কলত তলে আনকি নালাৰ ভিতৰত খলকণি সৃষ্টি কৰিছে। আমি তেওঁলোকৰ মতামত জানিব বিচাৰিম। আচলতে ভেছপা স্কুলখন মই দেখুৱাব বিচাৰিছোঁ যি টিভিএছ চেনেলৰ দৰ্শকসকলক মই এইখনৰ মই কেমেৰামেন ৰজনীগন্ধাই দেখুৱাব যে এইখন ভেছপা স্কুল। এই ভেছপা স্কুলতে আচলতে যি এজন ল'ৰাই বাহত তলে কলত তলে নালাৰ ভিতৰত খলকণি সৃষ্টি কৰিছে। আমি সেই স্কুলখনত দেখুৱাব পাইছোঁ। এইখন বিদ্যালয়ৰ পৰা বাহত তলে কলত তলে খলকণি সৃষ্টি কৰা ছাত্ৰজনৰ নাম হ'ল কেটিএম কলিতা, তেওঁৰ দেউতাকৰ নাম হ'ল পালচাৰ পাটগিৰি আৰু তেওঁৰ মাকৰ নাম ডিউক দেউৰীয়া। আচলতে এই ল'ৰাজনৰ আগলৈ যাব বিচাৰিম। তেওঁ আচলতে বহুত নম্বৰ পাইছে, -10 গোটেইখন ছাবজেক্টত মিলাই কেনে -10 পাইছে। আচলতে তেওঁৰ অনুভৱ কেনেকুৱা আমি জানিব বিচাৰিম। ইমান নম্বৰ কোনো এটা ছাত্ৰই নাপায়, তেওঁৰ মতামত জানিব বিচাৰিম। হয়, এইজনে হ'ল কেটিএম কলিতা। আচলতে যি ফূৰ্তি দুখল মাখল তেওঁ ইমান মানে সাৰ্থক কেনেকৈ হ'ল, কেইঘণ্টাকৈ পঢ়িছিল যে -10 পালে গোটেইখন ছাবজেক্টৰ ভিতৰত। তোমাৰ আচলতে নামটো কি? আচলতে কেপি খাইয়ে আছে ইতিমধ্যে, একো নাই, গম পোৱা গৈছে কিমান ভাল ছাত্ৰ হ'ব। কওক। মোৰ নাম কেটিএম কলিতা। হয়, আৰু তোমাৰ মানে ইমান নম্বৰ পাইছ যে -10, তোমাৰ মানে ইমান সাৰ্থক কেনেকৈ হ'ল? কেইঘণ্টাকে পঢ়িছিলা? মই দিনটোত বেছি পঢ়া নাছিলো, মানে 10 ঘণ্টামান পঢ়িছিলো আৰু। বাপৰে, ইমান পঢ়ি কেনে ইমান বেছি নম্বৰ -10 গোটেইখন ছাবজেক্টত 6 মাৰ্কৰ ভিতৰত -10 পাইছে। আচলতে তোমাৰ গাঁৱৰে হ'ব চাগে, অনুভৱ কেনেকুৱা? এই বঢ়িয়া বঢ়িয়া না? ভাল লাগিছে। তোমাৰ মানে কষ্ট কৰিছিলে চাগে বহুত কষ্ট কৰিছিলো আৰু বহুত কষ্টৰ ফলত আজি এইটো মানে কি ষ্টেপ পাইছো আজি। বহুত ভাল লাগিছে। তোমাৰ আচলতে মাৰ নাম কি? মাৰ নাম আপোনাৰ ডিউক জয়মাৰী। ঠিকে আছে। আৰু তোমাৰ প্ৰিন্সিপাল ছাৰৰ নাম কি? উমেশ ডেকা। হয় উমেশ ডেকা। আৰু তেওঁৰ ল'ৰা ৰিজাল্ট কেনেকুৱা? আৰু কাক চাই লিখিছিলা? মই উমেশ ডেকা ল'ৰাটোৰ পৰা লিখিছো, কিন্তু উমেশৰ ল'ৰাটোৱে ফেল। ঠিক আছে। এয়া আছিল আমাৰ কেটিএম কলিতা। আচলতে তেওঁৰ লগত আমি মতামত জানিব বিচাৰো, আৰু তেওঁলোকৰ গাঁৱৰ মানুহ আছে, তেওঁলোকৰ চুবুৰীয়া মানুহ আছে, আমি জানিব বিচাৰিম মানে তেওঁলোকৰ অনুভৱ কেনেকুৱা। যিহেতু 6খন ছাবজেক্টতে কোনো ল'ৰাই মাত্ৰ 10 নম্বৰ কম পায়, এই আৰু -10 পাই দিছে। তেওঁলোকৰ গাঁৱৰ ইমান উখল মাখল পৰিৱেশ, যিহেতু আমি তেওঁলোকৰ ফালৰ পৰা জানিব বিচাৰিম কেনেকুৱা অনুভৱ। আজি বহুত ভাল লাগিছে, এই পৰ্যায়ত আজি বহুত ভাল লাগছে। হয়, টিভিএছ চেনেলৰ দৰ্শকসকলে চাই দেখুৱা আমি খন্তেক বিৰতি লৈছো। তেওঁৰ ঘৰলৈ যাম, আমি তেওঁৰ ঘৰৰ অনুভৱ বিচাৰিম, তেওঁৰ মাক দেউতাকৰ অনুভৱ বিচাৰিম। খন্তেক বিৰতি লৈছো। যি কেটিএম কলিতাই যি বাহত তলে কলত তলে আৰু নালাৰ ভিতৰত খলকণি সৃষ্টি কৰিছে, তেওঁক লৈ চেল্ফি উঠা ব্যস্ত মানুহবিলাকে। আমি তেওঁলোকৰ পোনপটীয়াকৈ আমি তেওঁলোকৰ ঘৰলৈ গৈছো। কেনেকুৱা অনুভৱ? তোমাৰ গাঁৱৰ ল'ৰা এটাই -0 পাইছে মেট্ৰিকত, কেনে খবৰ? অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। হয়, এনেকুৱাই লাগে যি অসমৰ এটা খলকণি সৃষ্টি কৰিছে। আচলতে তেওঁক ইমান উৎসাহ দিছে, ঘৰত -10 পাইছে গোটেইকেইটা। তেওঁৰ ঘৰলৈ যাই আছো। আচলতে কেমেৰামেন ৰজনীগন্ধাক মই তেওঁৰ ঘৰটো দেখুৱাবলৈ অনুৰোধ কৰিছো। এয়া হৈছে কেটিএমৰ ঘৰ, যি নেকি এইখন ঘৰৰ পৰাই যি অসমৰ বাহত তলে কলত তলে নালাৰ ভিতৰত খলকণি সৃষ্টি কৰিছে। আচলতে ক'বলৈ ভালে এটা অসমৰ গৌৰৱ, যি নেকি গোটেইখনত হেৰিয়ত ছাবজেক্টতে -10 পাইছে। তুমি কি কম, ঘৰৰ পৰা ইমান এটা ভাল ৰিজাল্ট কৰিছা, -10 পাইছা, কেনেকুৱা অনুভৱ? বহুত ভাল কেমেৰামেন মই এই ৰজনীগন্ধাক দেখুৱাইছো। এয়া হ'ল আমাৰ কেটিএমৰ মাইক, যি নেকি ডিউক দৈমাৰী। কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। বহুত ৰিজাল্ট ভাল হ'ল। আছিল আমাৰ কেটিএমৰ মাইক, যি কেটিএমৰ এতিয়া আমি কেটিএমৰ দেউতাকৰ লগত কথা পাতিব বিচাৰিম, যে পালচাৰ পাটগিৰি। তেওঁ আচলতে পালচাৰ বাইক লৈ ঘূৰিয়ে আছে, আজি বাহত তলে হেৰিয়ত কৰে কচুত তলে। কেনেকুৱা অনুভৱ আপোনাৰ ল'ৰাকে আজি? আচলতে তেওঁ বহুত সন্মান পাইছে, যে কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে। আপোনাৰ মানে ইমান সফলতাৰ আঁৰত কি কাহিনী কি? কাহিনী মানে বহুত কষ্ট কৰিলো মই। ল'ৰাজনক -10 পোৱাৰ কাৰণে, মাত্ৰ -10, যি নেকি
আচলতে ভালে ক'ব লাগিব আচলতে বহুত এটা ভাল খবৰ যিজন ল'ৰাই গোটেইখন ছাবজেক্টত মাত্ৰ -10 পাইছে খুব ভাল ধন্যবাদ কেপি